BTCত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই। BTCৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে, প্ৰায় শেষ হৈছে। কেনেকৈ ইলেকশ্যন খেলিব, কি কৰিব, কোন কেম্পেইনত আহিব, কি কৰিব, আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে। এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰী আহিব, সিদিনাখনে চব চূড়ান্ত হৈ যাব। আজি বিজেপি ইউপিপিএল একেলগে দেখিলোঁ। বিধানসভা ষ্ট্ৰেটেজিটো NDA আমি সকলো আছোঁ। বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি BTCত কথা পতা নাই, কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে, এতিয়া কথা পতাৰ পৰিৱেশ নাই। BTCৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম। BTCত এতিয়ালৈকে আমাৰ নিৰ্বাচনী প্ৰস্তুতি হোৱা নাই। BTCৰ বাহিৰত আমাৰ প্ৰস্তুতি প্ৰায় শেষ হ'ব হৈছে, প্ৰায় শেষ হৈছে। কেনেকৈ ইলেকশ্যন খেলিব, কি কৰিব, কোন কেম্পেইনত আহিব, কি কৰিব, আমাৰ নক্সা প্ৰায় ৰেডি হৈ গৈছে। এই মাহৰ শেষৰ ফালে নহ'লে অহা মাহৰ প্ৰথম সপ্তাহত গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰী আহিব, সিদিনাখনে চব চূড়ান্ত হৈ যাব। আজি বিজেপি ইউপিপিএল একেলগে দেখিলোঁ। বিধানসভা ষ্ট্ৰেটেজিটো NDA আমি সকলো আছোঁ। বিধানসভাৰ বিষয়ে এতিয়ালৈকে আমি BTCত কথা পতা নাই, কাৰণ জাষ্ট ইলেকশ্যন হৈ গৈছে, এতিয়া কথা পতাৰ পৰিৱেশ নাই। BTCৰ কথা বতৰা আমি জানুৱাৰী মাহত পাতিম।